হেল্ল' এভৰিৱান, সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। স্কুলৰ পৰা আহি ধুনমানৰ মই অলপ শুই মই উঠি আহিছোঁ। তাই শুয়ে আছে। বেটি যিহেতু নুশুৱে, তাই স্কুলৰ পৰা আহি শুৱাৰ তেনেকৈ নিয়ম নাই। তাই ভিতৰতে কিবাকিবি কুটকাট কৰি আছে আৰু সেয়াই আৰু দিনটো ভালে ভালে গ'ল আজি। এতিয়া আবেলি 5টা বাজিছে প্ৰায়, আৰু বেলকনিৰ ফুলখিনি কি গতি হৈছে কিন্তু আপোনালোকক বহুত দিন দেখুওৱা নাই। সেই ভাবিলোঁ অকণমান দেখুৱাওঁ আমাৰ ফুলবোৰ এইকেইদিনত বিহুৰ পিছত কিমান দিন বাঢ়িলনো। ব'লক আপোনালোকক দেখুৱাওঁ, চাওক মোৰ ফুলবোৰ কি হৈছে। এইজোপা এতিয়া মোৰ আটাইতকৈ প্ৰিয় হৈ আছে এইজোপা। ইয়াৰ পিছতে আছে আপোনাৰ এইজোপা, অলপ বেয়া হৈছে পাতবিলাক। আৰু এই কেকটাছজোপাও লাহেকৈ বাঢ়িছে, কিন্তু বাঢ়িছে যদিও পানীখিনি মাটিখিনি অলপ পানী ধৰি ৰখাৰ নিচিনা হৈছে, সেইকাৰণে অলপ ভয়ো লাগিছে। তাৰপিছত আছে আপোনাৰ এইজোপা টেমাৰ পৰা, এইটো টেমা এটাতে আছে, এইটো বেলেগকৈ ট্ৰান্সফাৰ কৰিব লাগিব বেলেগলৈ। এজোপা ধুনীয়া হৈছে। এজোপা বটল এটাতে আছে যদিও ধুনীয়া হৈ আহিছে। এজোপা লাকি বেম্বু। এজোপা হ'ল আপোনাৰ নাইট কুইন, ধুনীয়াকৈ কুমলীয়াকৈ পাতবিলাক ওলাইছে। এইজোপা হ'ল কেকটাছজোপা, এইখিনি ৰুইছিলোঁ যে তিনিটাকৈ। এইজোপা তিনিটাকৈ ৰুইছিলোঁহে, এই তিনিটা আগবাঢ়ি আহিছে। এইজোপা ৰোৱা আছিল ইমানখিনিলৈকে, ইমানখিনি বাঢ়িছে। আৰু কেমেৰাটো অকণমান হেৰি হৈ আছে। এইজোপা কেকটাছজোপা, এই ছাইডৰ এই অংশখিনি লাহেকৈ বাঢ়িছে আৰু বৃদ্ধি হৈছে। এইজোপা ওখ হৈছে নেকি গম পোৱা নাই, বিশেষ পৰিৱৰ্তন দেখা নাই। এইজোপা বহুত পৰিৱৰ্তন হ'ল, এজোপা ডাঙৰ হৈছে। এই এগ্লনিমাজোপা দেখুৱাই দিছোঁ। এই এগ্লনিমাজোপা পাত এটা বেয়া হৈ গৈছে, ঠিক কৰি দিওঁ। ইয়াৰে এই দুটা পুলি ওলাইছে, আৰু এইটো কথাই ক'ব নালাগে একো, ধুনীয়া হৈছে। ছাইডতে অমিতা পুলি গজিছে, ভাল ডাঙৰ ডাঙৰ জাতৰ অমিতা পুলি। এইজোপাও ধুনীয়া হৈছে, তাত নতুনকৈ ৰুই দিছোঁ আগ, ধুনীয়া হৈছে। এইজোপাৰ চেহেৰাটো বৰ ঠিক দেখা নাই, যদিও ফুল ফুলিবলৈ লৈছে। কিনি অনা কালাঞ্চুজোপাৰ আগ এটা ইয়াতে ৰুই থৈছোঁ। এইটো বৃদ্ধি হোৱা নাই, কমিলহে নেকি, কি হ'ব নাজানো। এইটো হ'ল এৰেলিয়াৰ এটা জাতৰ ডাল এটা আছে, পোখা ওলাইছে। এই পাতবাহাৰজোপা দেখিবলৈ ধুনীয়া, কিন্তু পৰুৱাই আক্ৰমণ কৰিছে নেকি। এইবিলাক এনেকুৱা ভেঁকুৰ উঠি গৈছে, জয় পৰি গৈছে অলপ। আৰু এইকেইটা ধুনীয়া হৈছে। এজোপা ধুনীয়াকৈ বাঢ়ি গৈছে। কেকটাছকেইজোপা, এইকেইজোপা সৰু জাতৰ সৰু ফুলৰ কেকটাছকেইজোপা ধুনীয়াকৈ পোখা মেলি পাত ওলাই ধুনীয়া হৈছে। জবাজোপা ইমান পৰিৱৰ্তন হোৱা নাই। এইজোপা ডাঙৰ হৈছে অলপকৈ, দুদিনমানৰ আগতে লগাইছিলোঁহে। এই এল'ভেৰাজোপা হোৱা নাই ইমান, এইটো ট্ৰান্সফাৰ কৰি পাতটো আনি ৰুই থৈছোঁ ইয়াত। আৰু এইজোপা অলপ ৰঙা পৰা নিচিনা হৈ গৈছে। এইখিনি চিলভাৰ পাইনডালৰ বিশেষ পৰিৱৰ্তন হোৱা নাই, এইখিনি মৰিহে যাব নেকি বাৰু, ৰঙা পৰিছে, গম পোৱা নাই কি হয়। আৰু স্নেক প্লেণ্টটো এইটো ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিলোঁ আৰু নিয়া নাই। আৰু এই গোলাপজোপা, এই দুটা ডালহে আছিল, এই দুটা ডাল মৰি যোৱাৰ নিচিনা জয় পৰি গৈছে, কিন্তু নতুনকৈ বাঢ়ি অহা এইডাল ইমানখিনি ডাঙৰ হ'লহি আহি পেলাই। এয়া তাৰপিছত কচুজোপা মৰি আছিলে, নতুনকৈ আকৌ ধুনীয়াকৈ হৈ উঠিছে এজোপা। এয়া এই ড্ৰেগন ফ্ৰুট দুজোপা চাওক, ড্ৰেগন ফ্ৰুটৰ ডালকেইটা ৰুই থৈছিলোঁ যে, এডালৰ পৰা এইডাল ওলাইছে, মই আৰু ভাঙি পালোঁ, ইয়াতে ওলাইছিল, ডাঙৰ হৈ গ'লহেঁতেন। আৰু এইডাল এডাল, ইয়াৰ পৰা এইটো এটা, ইয়াৰ পৰা এনেকৈ গৈ থাকিব, এডাল এডালকৈ দীঘলকৈ ইয়াৰ পৰা যাব, গোটেই যেনি তেনি পোখা মেলি ঢেৰ হৈ যাব, ডাঙৰ টাব লাগিব। এইজোপাটো ক'বই নালাগে কিমান ফুলিছে ঠিক নাই, এইজোপা ফুলি আছে। এই কেকটাছজোপা জলকীয়াৰ পুলিয়ে আৱৰি ধৰিছে, জলকীয়াখিনি আঁতৰাই দিলোঁ, আকৌ হৈছে।
তাৰপিছতে এই ভাইনজোপা আঙুৰৰ গছৰ দৰে দেখিছেনে? এজোপা ইমানখিনিহে আছিলে, বাঢ়ি বাঢ়ি ইমানখিনি পালেহি, এইখিনি পালেহি। তাৰপিছতে মানি প্লেণ্ট কেইজোপা ইয়াতে এনেকৈ ডাঠ হৈ গৈছে, ধুনীয়া হৈ গৈছে। এইজোপা কালাঞ্চজোপা কিনি অনাজোপা, এতিয়া ছিজন গ'ল সেইকাৰণে এনেকৈ আছে। ইয়াৰ পৰা দুটা আগ ৰুই দিছোঁ। স্পাইডাৰ প্লেণ্টকেইটা এইকেইটা মুঠতে এসপ্তাহমান পানী প্ৰায় নিদিলোৱেই, কাৰণ মানে বৰষুণৰ পানী অলপ পৰি পৰি ইয়াত একেৰাহে ৰাতি ৰাতি প্ৰায় বৰষুণ প্ৰায় এসপ্তাহ আৰু সদায় দিয়াৰ নিচিনাকৈ দি আছিলে, চিটিকনি পৰেহিয়ে। সেইটো কাৰণে মানে আৰু চব চাকুলেণ্ট টাইপৰ গছবিলাকত উদ্ভিদবিলাকত ইমান পানী নালাগেতো। কেকটাছ জাতীয় আৰু চাকুলেণ্ট সিহঁতক সদায় পানী দিব নালাগে, নহ'লে মৰি যায়। যিবিলাক ডাঠ পাতৰ এইটো পাতৰ কালাঞ্চুবোৰ, এইবোৰ সদায় পানী দিব নালাগে। এইজোপাত ইমান পানীৰ দৰকাৰ নাই, কেকটাছবোৰত ইমান পানীৰ দৰকাৰ নাই। মোৰ যিবোৰ কেকটাছ আছে সেয়াই। খ্ৰীষ্টমাছ কেকটাছজোপা এইজোপা, এইবিলাকত এসপ্তাহ পানী নিদিলোৱে মই, ধুনীয়াকৈ থাকিল। সেয়াই আৰু লাষ্টত দেখুৱাইছোঁ এইজোপা এগলনিমাজোপা বাহিৰত থৈ থৈ কালাৰটো গুচি গ'ল অলপ। এইজোপা কলি আহি ইমানখিনি হ'ল, এইজোপা ইমানখিনি কলি আহিছে, চাওকচোন এইখিনি ফুল। এইজোপা ধুনীয়া হৈছে। ইয়াৰে এটা পুলি আছে আৰু এটা সৰু এটা পুলি ওলাইছিলে, কিন্তু কি মানে মই বুজি নাপালোঁ। বাহিৰত থওঁতে সৰু পুলিটো চুটিকৈ ক'ৰবাত উঘলি পৰি পেলাই শুকাই আছিলে, কোনোবাই টানিলে নে নিব বিচাৰিছিল নে ছিগি আহিলত পেলাই দিলে নে কি নাজানো, পৰি আছিলে বেলেগত। এইজোপা ধুনীয়াকৈ এই কিতাপৰ টেবুলত এনেকৈ থৈ দিছোঁ, দেখিছে? এইজোপা হ'ল মোৰ এগলনিমা। আজি আনিছোঁ এইটো ছিজনৰ এটা বিশেষ বস্তু। এয়া দেখিছেনে? ধৰিব পাৰিছেনে বাৰু? কঁঠালৰ মুচি দুটা আনিছোঁ। এয়া মুচি মানে ডাঙৰ চাইজে হৈছেগৈ আৰু। কঁঠালৰ মুচি সদায়নো একেবোৰ শাক পাচলিকে কিমান খাই থাকিম, খাব লাগিব আজি এইবুলি আনিছোঁ। আজিলৈকে 3 দিন খালোৱেই, আজি 4থবাৰৰ কাৰণে খাম মানে। আৰু বহুতে আকৌ আপোনালোকে কঁঠালৰ মুচি খাই ভাল পায়, কিন্তু মানে হয়তো গুচাবলৈ অলপ টান পায়, আঠা লাগে বুলি, বা বহুতৰ আঠা লাগে নাজানে টিপছটো। আজি মই আপোনালোকক গুচাই দেখুৱাম দেই, কেনেকৈ কঁঠালৰ মুচি গুচাব লাগে। ট্ৰেইনখন আহি গ'ল। আপোনালোকে প্ৰথমে এনেকৈ বেয়া পেপাৰ এখন বা ডাঠ কাগজ এখন এনেকৈ পাৰি ল'ব। পাৰি লৈ কঁঠালকেইটা ইয়াতে ৰাখিব, কঁঠালটো ৰাখি ল'ব। তাৰপিছতে চাকু যিখন ল'ব বা কটাৰী যিখন ল'ব, কটাৰীখন বা চাকুখনত মিঠাতেল ঘঁহি ল'ব। হাততো ঘঁহিব আৰু ইখনতো ঘঁহিব ভালকৈ, হাতখনতো সানি ল'ব আৰু চাকুখনতো বা কটাৰীখনতো, চাকুপাত বা কটাৰীখনতো এনেকৈ ভালকৈ মিঠাতেল লগাই ল'ব। মিঠাতেল ভালকৈ লগাই ল'ব অলপ। ধুনীয়াকৈ মিঠাতেল লাগি গৈছে। ধুনীয়াকৈ মিঠাতেলখিনি মই এনেকৈ লগাই ল'লোঁ। হাততো ভালকৈ সানি ল'লোঁ আৰু এনেকৈ চাকুপাততো, মোৰ ডাঙৰ চাকু নাই, সৰুখনে মই এতিয়া কাটিম, সেইখনত ভালকৈ লগাই ল'লোঁ। এতিয়া কাটি দিয়ক, এনেকৈ কাটি দিয়ক। চাকুখন ভোটা হৈ গৈছে আমাৰ, এনেকৈ কাটি ফালি দিয়ক। আৰু আঠা লাগিলেও আপোনাৰ লাগি নধৰে। বেকা হৈ গ'ল, সৰু হৈছে কাৰণে চাকুখন, কঁঠালটো চাই সৰু হৈছে আৰু গোটা হয়, সেইকাৰণে হৈ গৈছে, লাগি ধৰিছে। প্ৰায় বুঢ়াই হৈ গৈছে আৰু দিলটো আহি গৈছে।
সৰু কৰি লওক, কাটিবৰ সুবিধাৰ কাৰণে সৰু কৰি লওক, তেতিয়া সুবিধা হ'ব কাটিবলৈ। প্ৰথমে আঠা লগা অংশখিনি কাটি লওক। দিলটো, কঁঠালৰ এইটো দিল হয়, মাজত থকাটো দিল বুলি কওঁ আমি, আপোনালোকে কি কয় নাজানো, জনাবচোন কোনোবাই। আমি দিল বুলি কওঁ কঁঠালৰ। বহুত বুঢ়া হৈ গ'ল কঁঠালটো, মুচি হৈ থকা নাই আৰু। সৰু কেইটামান আনিব লাগিছিলে, মই ডাঙৰটো আনি ভুল কৰিলোঁ। মানে হেঁপাহটো বেলেগ যে আমাৰ মানুহৰ, সেইকাৰণে ডাঙৰ কেইটাতহে হাত পৰিলগৈ। আনিব লাগিছিলে একেবাৰে সৰুটো। এইখিনি বাকলিখন গুচাই দিলোঁ এনেকৈ, এইটো গুচাই দিলোঁ, একেবাৰে ইজি হৈ গ'ল। কাটি দিয়ক এনেকৈ, যিমানটো টুকুৰা ৰাখিম বুলি ভাবিছে, বইল কৰিম বুলি ভাবিছে, সিমানটো তেনেকৈ কাটি দিলেই হৈ গ'ল। এনেকৈ কাটি দিলোঁ, দেখিছেনে? তাৰপিছত আকৌ এডোখৰ ধৰিলোঁ, দিলটো তেনেকৈ কাটি দিলোঁ। এনেকৈ মই গোটেইখিনি কঁঠাল গুচাই ল'ম এতিয়া। কাটি দিলোঁ, বাকলিখন গুচাই দিলোঁ। টান হৈ গ'ল, ডাঙৰ চোকা কটাৰী নাই যে। কটাৰীখন গাধা যদিও কাটিব পাৰিছোঁ, আৰু জোৰ লাগিছে খালি। কিন্তু ইমানটো চাইজত ৰাখি দিলোঁ। এইখিনি এডোখৰ কাটিয়ে দিলোঁ মই। টান হৈ গ'ল, সেই দিলটো অকণমান থাকি গৈছে, এইখিনিতে টান হৈছে। এইটো টান হৈ গ'ল কঁঠালটো, মুচি হৈ থকা নাই, ডাঙৰ হৈ থাকিলে। এইখিনি কঁঠালখিনি মই ধুই মেলি সেয়া জোখত কাটি ল'লোঁ, লগতে আলু এটাও এনেকৈ দি দিছোঁ, আলু এটাও। মই এইখিনি এতিয়া জোখত পানী অকণ দি পেলাই বইল কৰিম। ইয়াতে অকণমান নিমখ এড কৰি দিম, ইয়াতে অলপ নিমখ দি দিছোঁ। তাৰপিছত বহুতেই কয় কুকাৰটো যিহেতু আঠা আঠা হৈ যায়, আঠা নহ'বৰ বাবে বোলে দুটোপালমান তেল দিব লাগে। আজিলৈকে দিয়া নাছিলোঁ, কিন্তু আজি দুটোপালমান মই তেল দি চাওঁচোন কি হয়, কথাটো চাব লাগিব। এইকেইটোপাল তেল দি দিছোঁ। তাৰপিছত সাঁফৰ মাৰি কুকাৰটো গেছত ভৰাই দিওঁ, 4টা চিটি দিয়াম। কেৰাহীখন গৰম হ'বলৈ দি তেল অলপ দি লৈছোঁ, কমকৈ অলপ। কুকাৰটো একেবাৰে চাফা হৈ থাকিল দেই, কুকাৰটো তেল দি লৈছিলোঁ যে, অলপো আঠা নালাগিলে। নেদেখুৱালোঁ আৰু আপোনালোকক।
তেল গৰম হলত মই দিলোঁ কেইটামান 5 ফোৰণ দি দিলোঁ। তাৰপিছত দি দিলোঁ পিঁয়াজ, থেতেলিয়াই থোৱা আদা নহৰু পেষ্টখিনি দি দিছোঁ। জিৰা পাউডাৰ আছে বুলি ভাবি আছোঁ, নাই। গৰম মছলা এটা আছে, সেইটোকে অলপ দি দিব লাগিব। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ আহিছে, বেছি ৰঙচুৱা হ'বলৈ দিয়া নাই। ইয়াত এইখিনি দি দিছোঁ, আলু আৰু কঁঠালৰ বইলখিনি দি দিছোঁ, লৰাই দিছোঁ। জিৰা পাউডাৰ নাই যিহেতু গৰম মছলাকে অলপ দি দিছোঁ আৰু মছলাৰ নামত গৰম মছলাকে দি দিছোঁ। জলকীয়া এটা ফালি দি দিছোঁ, তেলত দিবলৈ পাহৰি গ'লোঁ, এতিয়া দি দিছোঁ। বেছিকৈ দিয়া নাই, সেইটো খাব নোৱাৰিবলৈ। ৰেড চিলি পাউডাৰটো দিব পাৰে, ৰেড চিলি পাউডাৰটো আছে, মই দিয়া নাই। পেটৰ কাৰণে দিয়া নাই আৰু ৰেড চিলি পাউডাৰটো অকণমান মানে ভাল নালাগে, আমাৰ পেটৰ কাৰণে অলপ অসুবিধাৰ সৃষ্টি কৰে ৰেড চিলি পাউডাৰটোৱে। চব সময়তে খাব নোৱাৰোঁ, সেইকাৰণে মই দিয়া নাই। অকণমান জুইটো অলপ এবাৰ বঢ়াই দিওঁ। হালধি নিমখ দিব আছে, হালধি আৰু নিমখ আন্দাজমতে দি দিলোঁ। এতিয়া আকৌ লৰাই দিছোঁ হালধি নিমখ দি। নিমখ অলপ দিয়াই আছিলে বইল কৰোঁতে, সেইকাৰণে অলপ কমাই দিছোঁ। এতিয়া লৰাই থাকিম মাজে মাজে। আকৌ লৰাই দিছোঁ, লাগিয়ে ধৰিছিলে অলপ, চাউলকেইটা ধুই থাকোঁতে এফালে লাগিয়ে ধৰিছিলে। এইখিনি প্ৰায় হৈয়ে গৈছে, অলপ পানী ছটিয়াই দিছোঁ। অলপ পানী ছটিয়াই দিলোঁ। খাবলৈ এনেই ভাল হ'লহেঁতেন, হ'লেও অলপ পানী দি আৰু পাতি দিছোঁ। হৈ গৈছে। এইকেইদিন বিলাহী নাই ঘৰত, বিলাহী অনা নাই। কণ বিলাহী দুটা আনি থোৱা আছিলে, এতিয়া এইকেইটা দি দিলোঁ দুটা। ঘৰৰে আনিবলৈ পাহৰি গ'লোঁ। সেয়াই হৈ গ'ল, এতিয়া গেছটো অফ কৰি দিওঁ। ভাত খাই বৈ কেতিয়াবাই আজৰি হ'লোঁ, বাচন বৰ্তন ধুলোঁ, কাপোৰ এগালো ধুলোঁ, এতিয়া শুব লাগে, হয়নে ধুনমানো? কঁঠালৰ ভাজি খাই ভালেই লাগিলে, কিন্তু তাৰ আগত পৰিৱেশটো এগৰাকী একদম বেয়া কৰি দিলে। কান্দা কাটা কৰি দিলা তুমি? কি উলিয়াইছে সেইটো? নাপায় নাপায়। এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লওঁ। বাই বাই কৰি দিয়া ধুনমানো। বাই বাই, গুড নাইট, আকৌ লগ পাম। আজিলৈ বিদায় লৈছোঁ। চাই ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিসকল নতুন তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আমি আগলৈ আকৌ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গুড নাইট।